মোবাইল কেলে যা ভিতৰত গৈ সময় বুল গৈ চকুৰ কবা আঁতৰি যা বুলি কৈছিলো নাই আঁতৰি যাচোন সৰু দখলে যা তহঁতৰ পৰা মোৰ শান্তি নাইকিয়া হৈ গ'ল চেনিটাইজাৰ অকণমান খাই মন ধৰ কেলে নিজে পুতেকটো কেনেকৈ ক'বলৈ বেয়া নালাগিলে নে ইমান বেয়াকে নকয় নে লকডাউনৰ কাৰণে যে মোৰ মূৰটো গৰম হৈ আছে ৰাতিপুৱা মাৰ লগত কাজিয়ালকে আমাক যে গালি দি আছা পগলা হৈছা নেকি কালি বাহিৰলৈ গৈ মাৰ খাই অহাৰ পৰা চোন পগলাই হৈ আছে মাৰ ক'ত খালা টিকাত দিছে ক'ত বুলি সি ক'ত যাওঁতে মাৰ খালো সেইটোৱে সুধিছে কথা খাই যে বুজি নোলোৱাকে দেহৰ অংগৰ নাম লৈ সৰু ল'ৰা আগত লাজ দিছে কোনোবাই শুনিলে কি বুলি ক'ব মাৰটো কোন অংগত খাইছে মই তাকে সুধিছো চব এইবোৰ তোৰ কাৰণে বেয়া হৈছে তাৰ কথাবোৰ শুনি মনটো এনে ভাল লাগিছেনে কলিজাটো শীতল পৰি গৈছেনে নাই তোৰ আৰু মৰম কৰিবি ইহঁতক মই যে কবিতা এটা বনাই পেলালো গাচোন গা পাপাই গৈছিল আনিবলৈ ৰঙা ৰঙা মাল পুলিচ মামাই কৰি পঠালে টিকাটো যে লাল বঢ়িয়া বঢ়িয়া সুন্দৰ কবিতা শুনিলি নহয় পুতেই কিমান ধুনীয়া কবিতা লিখিছে মজা লৈছ ন চবে মজা ল মজা মজা বুলি কওঁতে মোৰ আপোনালোকলৈ মনত পৰিছে মজা পাইছেনে বাৰু তই কাক মজা পোৱাৰ কথা কৈছ মোবাইলত চাই থকা সকলক যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই নমস্কাৰ বন্ধুসকল মোৰ নাম জিতু আৰু মই মোৰ এই চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ এই ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ আজি মই আপোনালোকক জনাম তিনিটা ৱেবছাইটৰ বিষয়ে যিকেইটাৰ জৰিয়তে আপোনালোকে খুব কম সময়ৰ ভিতৰতে আৰু খুব সুন্দৰকৈ ডিজাইনিঙৰ কাম কিছুমান কৰিব পাৰিব প্ৰথম কথা হ'ল আপোনালোকে সকলোৱে জানে ডিজাইনিঙৰ লগত জড়িত থকাসকলে যিকোনো এখন ফটো বেকগ্ৰাউণ্ড ৰিমুভ কৰিবলৈ কিমান সময় লাগে আৰু কিমান কষ্ট চ' প্ৰথমটো ৱেবছাইট মই তাৰ লগত জড়িত থকা এটা ৱেবছাইট আনিছোঁ যাৰ নাম হৈছে remove.bg আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব পাৰে remove.bg আৰু গৈ মই স্ক্ৰীনত দেখাই দিছোঁ আপোনালোকে স্ক্ৰীনত দেখুওৱা ধৰণে ফ'ল' কৰিব আৰু খুব সহজতে আৰু খুব কম সময়ৰ ভিতৰত বেকগ্ৰাউণ্ড ৰিমুভ হৈ যায় আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম কটা কাগজতে সপোনবিলাক আঁকিম মিছা চাল মাৰি নিদো নিজক ফাঁকি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ আন্ধাৰ ৰাতি পোহৰ বিলান জ্বলাই এটা চাকি হেঁপাহত এতিয়া আহিছোঁ মই মোৰ দ্বিতীয় ৱেবছাইটটোৰ মাজলৈ দ্বিতীয় ৱেবছাইটৰ নাম হৈছে ফটোপিয়া ইয়াক চাৰ্চ কৰিবলৈ হ'লে আপুনি গুগল ক্ৰমত গৈ চাৰ্চ ইঞ্জিনত লিখিব লাগিব ফটোপিয়া চাৰ্চ কৰি দিয়াৰ লগে লগে প্ৰথম লিংকটোত যদি আপুনি ক্লিক কৰাৰ লগে লগে ফটোশ্বপৰ নিচিনা এটা পেজ খোল খাই আহিব ইয়াৰ এটা ডাঙৰ বৈশিষ্ট্য আছে যে আপোনাৰ পিচিত যদি কোনো ধৰণৰ ফটোশ্বপ ইনষ্টল নাথাকেও তথাপিতো আপুনি এই ৱেবছাইটৰ জৰিয়তে ফটো ডিজাইন কৰিব পাৰিব এই দ্বিতীয় ৱেবছাইটটোৱে আপোনাক কেতিয়া সহায় কৰিব পাৰে মই আপোনাক কৈছোঁ শুনক কেতিয়াবা আপোনাৰ ধৰি লওক পিচিটো ঘৰত থাকি যায় লেপটপটো আপোনাৰ ঘৰত যদি থাকি যায় আপুনি কোনোবা এটা কাম যদি কৰিবলগীয়া হয় বাই চান্স কাৰোবাৰ লগৰ কম্পিউটাৰ লৈও ফটোশ্বপ ছফ্টৱেৰটো যদিও নাথাকেও তথাপিতো আপুনি গুগল ক্ৰমত গৈ ইয়াৰ ধুনীয়াকৈ আপুনি এটা ডিজাইন ক্ৰিয়েট কৰিব পাৰে উৰি আছো কলম তুমুৰ পাখি পলম হ'ব বাটত আৰু হ'ব চাগে ৰাতি যে পতকা নাথাকিলেও সপোন বহুত বাকী আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম এইবাৰ আহিছোঁ মই মোৰ তৃতীয় ৱেবছাইটটোৰ মাজলৈ তৃতীয় ৱেবছাইটটোৰ নাম হৈছে ইমেজ লাৰ্জাৰ আমাৰ বহুতৰে অসুবিধা হয় কেতিয়াবা হোৱাটছআপত কেতিয়াবা আপোনাৰ ইনষ্টাগ্ৰামত এনেকুৱা ফটোবিলাক আপলোড কৰা ফটো আপোনাৰ মাজত আহি যায় যোনবিলাক ফটো MB-টো খুব কম আৰু ইয়াৰ ৰিজলিউশ্যনটো খুব কম হয় তাক যদি আমি হাই ৰিজলিউশ্যনত কনভাৰ্ট কৰিব লগা হয় এই ৱেবছাইটটোৰ জৰিয়তে আপুনি কৰিব পাৰিব ইয়াৰ কাৰণে আপুনি গুগল ক্ৰমত গৈ লিখিব লাগিব ইমেজ লাৰ্জাৰ লিখি প্ৰথম লিংকটোতে ক্লিক কৰিলে এই ইমেজ স্ক্ৰীনত দেখুওৱা ধৰণে আপুনি কৰি গ'লে হ'ল আপুনি দেখিব মই এটা সৰু পিকচাৰ ইয়াৰ জৰিয়তে ডাঙৰ কৰি ল'ম পতা কেন্দ্ৰি তলফালে হাফ পেণ্ট পতা ফাইট গ'লে বেলেগ গ'লে হাফ মেল সৰু মানুহটো সৰু হৈ থাক বৰ সপোন ৰচিব লাগি হৰে বাকতেল পতা কেন্দ্ৰি তলফালে হাফ পেণ্ট পতা ফাইট গ'লে বেলেগ গ'লে হাফ মেল সৰু মানুহটো সৰু হৈ থাক বৰ সপোন ৰচিব লাগি হৰে বাকতেল আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ শুদ্ধ পথত যুদ্ধ কৰিম ৰুদ্ধ কৰে মাত কোনে মনত বেছি চেকা হলে ধৰিব তোৰ গাত কোনে ধনত বেছি এটা চাবি লাগিব তোৰ লেঠা যে পতকা নাথাকিলেও সুখী আমি লাখ গুণে
ইয়াৰ MB কেইটা মই দেখাই দিছোঁ, আপুনি চাই ল'ব পাৰিব। MB কেইটাৰ ডিফাৰেঞ্চটো চালে আপুনি গম পাব যে ইয়াৰ জৰিয়তে আমি যিকোনো এটা ফটো কিমান ডাঙৰ বা কিমান ৰিজলিউশ্যনটো হাই কৰিব পাৰোঁ। চ' ফ্ৰেণ্ডছ, আজিলৈ মোৰ এই ভিডিঅ'টো মই সমাপ্ত কৰিব বিচাৰিছোঁ। খুব নাৰ্ভাছ ফিল কৰি আছোঁ, কিয়নো আজি মোৰ প্ৰথম ভিডিঅ'। আগলৈও মই এনেকুৱা ভিডিঅ' আনি থাকিম আপোনালোকৰ মাজলৈ। আপোনালোকে মোক জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু কিবা যদি আপোনালোকৰ ছাজেশ্যন থাকে, এনেকৈ কৰিলে ভাল হয়, এনেকৈ কৰিলে বেয়া হয়, মোক কমেণ্ট বক্সত জনাব। মই তাক সংশোধন কৰিবলৈ যত্ন কৰিম। আৰু আকৌ লগ পাম। শুভৰাত্ৰি।